আপোনালোকৰ ওচৰত হাত জোৰ কৰি ভিক্ষা মাগিছো, আপোনালোকে অকমান সহায় কৰক। সবাই করে আমার স্বামী চেয়ে আমার স্বামীর জন্য আমি খুব তো গাইস আপোনালোকে জানে ঘৰৰ একমাত্ৰ ইনকাম কৰা মানুহজনে আছিল, এই মানুহজন আজি বেমাৰত ভুগিছে, তাৰ কাৰণে আজি ৱাইফে মানে কান্দি আছে, তাৰ কাৰণে আজি ৱাইফে কান্দি আছে। আজি ময়ো আছো, আপোনালোকৰ ওচৰত হাত জোৰ কৰি ভিক্ষা মাগিছো, আপোনালোকে অকমান সহায় কৰক, আপোনালোকে অকমান সহায় কৰক, আপোনালোকে জৰিয়তে যাতে এই মানুহজন সুস্থ হৈ উঠে। আপোনালোকৰ ওচৰত আজি মই হাত জোৰ কৰি ভিক্ষা মাগিছো, এই মানুহজনক আপোনালোকে অকমান সহায় কৰক। আজি এই মানুহজন আজি 6 মাহৰ পৰা মানে বেমাৰত ভুগি আছে, চিকিৎসা যে কৰিব, চিকিৎসা কৰাৰ মানে সক্ষম নাই, দিন হাজিৰা কৰি দিন খায়, সেইকাৰণে চিকিৎসা কৰিবলৈ সক্ষম নাই। আজি মোক মাতিছে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত হাত জোৰ কৰি ভিক্ষা মাগিছো। আপোনালোকে আজিৰ এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক, আৰু যোনে যিমান পাৰে এই মানুহজনক সহায় কৰক, আৰু যোনে সহায় কৰিব নোৱাৰে যাতে আজিৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, আপোনালোকে শ্বেয়াৰৰ জৰিয়তে যাতে আৰু আন এজনে সহায় কৰিব পাৰে। তো গাইছ আপোনালোকক দেখাম, এই মানুহজনৰ কালচাৰ হৈছে মানে পেটৰ ভিতৰত একেবাৰে গেলি পচি গৈছে, তাৰ কাৰণে আজি মোক মাতিছে, সেইকাৰণে মই আপোনালোকৰ ওচৰত হাত জোৰ কৰি ভিক্ষা মাগিছো। আপোনালোকে এই মানুহজনক অকমান সহায় কৰক। স্ক্ৰীনত ফোনপে নাম্বাৰ দিয়া আছে, যোনে যিমান পাৰে 1 টকা 2 টকাকে দি আপোনালোকে অকমান সহায় কৰক। তো গাইছ এই মানুহজনৰ ৱাইফ আছে মোৰ লগত, মই সুধিম আচলতে কিমান দিনৰ পৰা বেমাৰত ভুগি আছে। 5 মাস করলো 5 মাস তো গাইছ আপোনালোকে জানে 5 মাহৰ পৰা বেমাৰত ভুগি আছে, চিকিৎসা যে কৰিব মানে এনেকুৱা কিবা ব্যৱস্থা আছে নেকি চিকিৎসা কৰাৰ? না ৰাইজক কি জনাব আপোনালোকে? অলপ সময় সাহায্য করার জন্য ৰাইজক জনাইছে, ৰাইজে যাতে মানে অকমান সহায় কৰে, যাতে মানুহজন সুস্থ হয়। আপোনালোকে জানে সকলোৰে মানে সপোন থাকে মানে জীয়াই থকাৰ, তেনেকুৱা এই মানুহজনৰো মানে সপোন আছে জীয়াই থকাৰ কাৰণে, কিন্তু কি কৰিম দুৰ্ভাগ্যজনক মানে বেমাৰত পৰিছে। তো আপোনালোকে যোনে যিমান পাৰে সহায় কৰিব, 1 টকা 2 টকা যোনে যিমান পাৰে, মই কোৱা নাই যে 10 টকা 20 টকা, আপোনালোকে যিমান পাৰে 1 টকা 2 টকাকে যদি দিয়ে তথাপিও মানুহজনৰ মানে অকমান সহায় হ'ব। বাৰে বাৰে কৈছো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি মানুহজনক অকমান সহায় কৰক।